মৰ্ণিং এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ গীতিকাছ লাইভ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া বহুত দেৰি হৈ গ'ল, 11 বাজিলে। মই এতিয়া সময় পাইছোঁ ভিডিঅ'টো কৰিবলৈ। আহ, আৰু ব্ৰেকফাষ্ট কৰা হৈ গ'ল, সকলোবোৰ কাম শেষ। ইমানেই ৰ'দ দিছে নহয়, মানে কিবা জ্বলা কলা দেখাই গৈছেগৈ মানে। আৰু ঘৰত কামো লগাই ৰাখিছে। তাৰপিছত এতিয়া লাহেকৈ ভাতটো বনামগৈ আৰু আজি হ'ল আজি বাপাও নাই ঘৰতে আৰু আমি 4জন আছোঁ। 4জন মানে আমি ঘৰৰ 3জন আৰু বঙালী এটা কাম কৰিবলৈ ৰাখি থৈছে, সেইজন লৈ 4জন। আৰু কি বনাওঁ জানো, চাওঁ। আজি বনাবলৈ তেনেকৈ একো নাই, চাওঁ আৰু কি বনাওঁ আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। ব'লক তেনেহ'লে ভিডিঅ'টো কণ্টিনিউ কৰোঁ। এতিয়া আজি ডিমৰ তৰকাৰী বনাম। ইয়াত ডিম, জলকীয়া গুড়া, হালধি, নিমখ দি পেলাই সানি পেলাই তাৰপিছত মই আগতে ফ্ৰাই কৰি ল'ম। এয়া পিঁয়াজ, বিলাহী, জলকীয়া, আদা আৰু নহৰু এইখিনি কাটি লৈছোঁ। এতিয়া এইখিনি গ্ৰাইণ্ড কৰি ল'ম। এতিয়া আলুখিনি ফ্ৰাই কৰি লওঁ। আলু ভাজি হৈ গ'ল। এতিয়া একেখন কেৰাহীতে দিম তেল অকণমান আৰু অকণ। তাৰপিছত মই আগতীয়াকৈ পিঁয়াজ আৰু ইয়াত দিছোঁ জলকীয়া, নহৰু, আদা আৰু এটুকুৰা নাৰিকল একেলগতে পিচি দিলোঁ। আপোনালোকে জলকীয়া যিমান খাব পাৰে সিমান দিব। আৰু এয়া পিচি ৰাখিছোঁ বিলাহী। প্ৰথমতে দিম পিঁয়াজ পিচাখিনি। অলপ তেল দি পেলাই এইখিনি পিঁয়াজখিনি অলপ ভাজি লৈছোঁ। অলপ আৰু মচলাকৈ ভাজি ল'ম। পিঁয়াজখিনি ভজা হৈ গ'ল। এতিয়া দিম জলকীয়া, আদা, নহৰু আৰু নাৰিকলৰ পেষ্টটো। প্ৰথমতে নাৰিকলডোখৰ দেখুওৱা নহ'ল, কাৰণ মই নাছিলে বুলি ভাবিছিলোঁ। এটুকুৰা পালোঁ আৰু সেইটো কাৰণে ইয়াত পেষ্ট কৰি দিলোঁ। এইখিনি ভালকৈ ধুনীয়াকৈ ভাজি ল'ম। ইয়াত মই অলপমান হালধি দিলোঁ, ঠিকটো কমাই ল'ব। ইয়াত মই অলপমান হালধি দি অকণমান লৰাই লৈছোঁ। তাৰপিছত দিম বিলাহী, পিচি থোৱা বিলাহীখিনি। ভালকৈ লৰাই ল'ম। মই মছলা আগতীয়াকৈ পানীত তিয়াই ৰাখিছোঁ। ইয়াত দিছোঁ জলকীয়া গুড়া, ধনিয়া গুড়া, জিৰা গুড়া অকণমান আৰু অকণমান গৰম মছলা। ইয়াত মই মিলাই ৰাখিছোঁ, অকণমান হালধিও দিছোঁ, ইয়াত মিলাই ৰাখিছোঁ। তাৰপিছত মই এইখিনি ইয়াত দি দিম। দি পেলাই ভালকৈ লৰাই, তাৰপিছত ইয়াত তেলখিনি যাতে ওলাই যায় মছলাখিনিৰ পৰা, তেতিয়া বুজিম যে মছলাখিনি ভালকৈ সিজিলে বুলি। এতিয়া ইয়াত অলপ দিম ধনিয়া। মই ধনিয়া পিছতো দিম, অলপমান মানে ইয়াত সিজিবলৈ দিছোঁ, খাবলৈ টেষ্টি হয় তেতিয়া। মছলাখিনি সিজিলে এতিয়া মই ইয়াত দিম পানী অলপ, গৰম পানী অলপ দিব। তাৰপিছত অকণমান 5 মিনিটমান ঢাকোন মাৰি থৈ দিম। এতিয়া মছলাখিনি হৈ গ'ল, এয়া চব তেল ওলাই গ'ল। ইয়াত দিম এতিয়া আলুখিনি। আলুখিনি দিয়াৰ পাছত অকণমান লৰোৱাৰ পাছত তাৰপিছত পানী অকণ দি তাৰপিছত ডিমখিনি দি দিম। এইখিনি এতিয়া ভালকৈ লৰাই লওঁ।
এইখিনি এতিয়া সিজি হৈ গ'ল। এতিয়া মই অকণমান পানী দি দিম। মোৰ মছলা আছিলে যিহেতু বাতিটোত অকণমান পানী দি দিছোঁ, পানী মিলাই পেলাই দি দিছোঁ আৰু অকণ পানী দিম। এতিয়া মই ইয়াত ডিম দি দিলোঁ আৰু ডিম দি পেলাই আৰু গৰম মছলা অকণমান দিম, তাৰপিছত হৈ যাব। ডিম দি উতলা হৈ গ'ল। এতিয়া মই অকণমান দিম গৰম মছলা। গৰম মছলা দি পেলাই এতিয়া অকণমান দিম ধনিয়া। ধনিয়া মই আগতেও দিছিলোঁ, আপোনালোকে নিশ্চয় দেখিছে। আকৌ অলপমান এতিয়া অকণমান ধনিয়া দি দিছোঁ। এতিয়া এইখিনি হৈ গ'ল। এতিয়া মই বনাবলৈ লৈছোঁ খৰিচা দি পেলাই মাছ এপিচ আছিলে কালি, তাৰপিছত এয়া খৰিচা আৰু এয়া পিঁয়াজ লৈছোঁ। কেৰাহীত অলপমান তেল অকণ দিম, বেছি নহয় অকণমান দিম। তেল গৰম হৈ গ'ল। এতিয়া ইয়াত দিম পিঁয়াজখিনি। পিঁয়াজখিনি মই পূৰা ভাজি নেপেলাওঁ, কাৰণ এনেকৈ থাকিলে অকণমান খাইটো টেষ্ট লাগে আৰু বেছি ভাজি দিলে অলপমান ডেৰা ভাজি সেইকাৰণে ভাল নালাগে। চবতে মানে বেছি ভজাটো ভাল নালাগে। এয়া খৰিচাত যদি অকণমান কম সিজাকৈ ৰাখে তেতিয়া খাবলৈ বহুত টেষ্টি হয়। এতিয়া মই ইয়াত অকণমান হালধি দিম। হালধি দিয়াৰ পাছত অকণমান লৰাই তাৰপিছত মাছটো দিম। এতিয়া মই ইয়াত মাছটো দি দিলোঁ। এতিয়া মাছটো ভাঙি দিম অকণমান। মাছ নাছিলে, মাছ এপিচে আছিলে, সেইকাৰণে এনেকৈ কৰি পেলালোঁ। আৰু বহুত দিন হ'ল খৰিচাটো দি পেলাই মাছ খোৱা নাছিলোঁ, সেইকাৰণে ভাবিলোঁ অকণমান খাওঁ, অকণ অকণ পৰিলেও হ'ব। ভাজি হোৱাৰ পাছত মই এতিয়া খৰিচা অকণ দি দিলোঁ। 2 চামুচ খৰিচা দিছোঁ। তাৰপিছত অকণমান নিমখ দিম। বেছি নিদিওঁ, অকণমান দিম। তাৰপিছত এইখিনি লৰাই অলপ দেৰি ৰাখি তাৰপিছত নমাই থ'ম। এয়া মোৰ ডিমৰ তৰকাৰী আৰু এয়া মাছেদি খৰিচা। এতিয়া আমি খাই লওঁ। এতিয়া এয়া আমাৰ ভাত হৈ গ'ল, উলিয়ালোঁ। এয়া ভাত, পিঁয়াজ, খৰিচা দিয়া আৰু ডিমৰ তৰকাৰী। এয়াই, এতিয়া খাই লওঁ ভাতটো তাৰপিছত।